বলৰামৰ কথা হয়তো সকলোৱে জানে যে কৃষ্ণৰ দাদাক বা ককায়েক বলৰামৰ জন্ম কাহিনী এটা সুন্দৰ আখ্যানেৰে আমি গোলোকধামত নাৰায়ণ আৰু লক্ষ্মীৰ সৈতে আলোচনা কৰি থাকোঁতে আমাৰ শেষনাগ সকলোৱে জানে শেষনাগে গৈ তেওঁলোকৰ ওচৰত কৈছিলে যে কি আমি এইবাৰ আপোনাৰ এই লীলামালাৰ ভিতৰত কি কৰিম আপোনাতকৈ জ্যেষ্ঠ ৰূপে জন্মগ্ৰহণ কৰিম কাৰণ ৰামায়ণৰ কাহিনীত চলচ্চিত্ৰ আমাৰ RB চিনে প্ৰডাকশ্যনৰ বেনাৰত বৰ্ণালী সাংস্কৃতিক কেন্দ্ৰৰ যিসকল কলা কুশলী অভিনেতা অভিনেত্ৰী গীত বাদ্য আদি বজোৱা বা গোৱাসকল আছে শিল্পীসকল আছে সেইসকলৰ দ্বাৰা আমি চলচ্চিত্ৰ দ্বিতীয় নিৰ্মাণ কৰিছোঁ অহা 5 ডিচেম্বৰত আমি এই চলচ্চিত্ৰভাগী ৰাইজৰ উদ্দেশ্যে অসমীয়া চলচ্চিত্ৰ গৃহলৈ পঠিয়াবৰ কাৰণে সাজু হৈছোঁ আমাৰ আশা অসমবাসীয়ে যেন এই চলচ্চিত্ৰভাগী গ্ৰহণ কৰে এইখন চলচ্চিত্ৰ নিৰ্মাণত এইবাৰ অলপ কম হৈছে কাৰণ প্ৰথমখন চলচ্চিত্ৰ নিৰ্মাণত মোৰ বহুত গৈছিলে কাৰণ আমি ঢকুৱাখানা বা আমাৰ লখিমপুৰত চিত্ৰগ্ৰহণ কৰিবলগীয়া হৈছিলে বা আমাৰ ইয়াতো কৰিবলগীয়া হৈছিলে দুইভাগ কৰিবলগীয়া কাৰণে প্ৰায় 43 লাখ মানে ব্যয়েৰে নিৰ্মাণ কৰিছিলোঁ আৰু এইখনত আমি এতিয়া 32 মান এতিয়ালৈকে গৈছে গতিকে 32 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা বোলছবি ভাগ চলচ্চিত্ৰ ভাগ আমি অকলেই গ্ৰহণ কৰিছোঁ এইটো কাৰণে কাৰণ কিবা এটা মন থাকিলে সেই মনটোক কেতিয়াও মানে বহুৱাই দিব বা নকৰিবৰ কাৰণে মই কাহানিও শিকা নাই গতিকে যিটো কাম কৰিম বুলি ভাবিম কৰিমেই সি লাগে বেংকৰ পৰা ধাৰ লৈ হওক কাৰোবাৰ পৰা ধাৰ লৈ হওক কিবা কৰি হওক হ'লে মই কৰিমেই গতিকে এই 32 লাখ খৰচ কৰি মই যেতিয়া চলচ্চিত্ৰখন নিৰ্মাণ কৰিছোঁ আমাৰ অন্যান্য চেনেলৰ দৰে কোনো প্ৰচাৰৰ মাধ্যম নাই আমি দুখীয়া মানুহ বুলি এইকাৰণে কৈছোঁ আমাৰ কোনো তেনেকুৱা মানে হাত দীঘল মানুহ নাই হয় হিমন্ত বিশ্ব শৰ্মা মোৰে ষ্টুডেণ্ট আছিল কিন্তু হিমন্ত বিশ্ব শৰ্মালৈ আমি ঢুকি নাপাওঁগৈ এতিয়া টোটেল আমাৰ প্ৰায় 200-250 ভিতৰত আৰ্টিষ্ট আছে চলচ্চিত্ৰখনত কাৰণ গোপবালক বালিকাৰ পৰা আৰম্ভ কৰি আমাক গোৱালীৰ পৰা আৰম্ভ কৰি বা আমাৰ কংসালয় নন্দালয় বা যিটো আমাৰ অনন্ত শয্যা এই গোটেইখিনি মিলাই প্ৰায় 250 মান আমাৰ অভিনেতা অভিনেত্ৰী বা গায়ক গায়িকা বা চলচ্চিত্ৰ নিৰ্মাণত সহায় কৰা লোক আছে সকলোকে আহ্বান জনাইছোঁ যেন চলচ্চিত্ৰভাগী সকলোৱে আদৰি লয় ধন্যবাদ